তো বন্ধুসকল আশা কৰোঁ সকলো ভালে আছে আৰু আজি আমি আহি পালোহি পুৰা ভৰালী নামঘৰত। তো ভৰালী নামঘৰ বন্ধুসকল 1514 শকতে বন্ধুসকল স্থাপন কৰা হৈছিল। তো ভৰালী নামঘৰ স্থাপন কৰিছিল এজন ভৰালী নামৰ ব্যক্তিয়ে। তো সেইকাৰণে নামঘৰটোৰ নাম ৰখা হৈছিল ভৰালী নামঘৰ। তো বন্ধুসকল দেৰি নকৰি যাওঁ বলকচোন ভিতৰলৈ। ভিতৰতনো কি আছে, কোনফালে বন্তি দিয়া হয় আৰু কোনফালে নাম কীৰ্তন কৰা হয়। তো চৌপাশটো চাওঁ কেনেকুৱা কি। বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আগৰ পুৰণা নামঘৰটো কোনফালে আছে, এই নতুন নামঘৰটো কোনফালে বহাইছে সেইটোও চাওঁ। বন্ধুসকল এইফালে যে দেখিছে এয়াই নতুন নামঘৰৰ মেইন দুৱাৰ। বন্ধুসকল ভিতৰত ভক্তগণ বহি আছে। বন্ধুসকল এইফালে এই বাওঁফালে যি মন্দিৰ ভাগ আছে সেইফালে বন্ধুসকল বন্তি চন্তি দিয়া হয়। তো বন্ধুসকল আপোনালোকক দেখাই আছোঁ বন্তি কোনফালে দিয়া হয়, ক'ত কেনেকৈ দিয়া হয়। বন্ধুসকল আপোনালোকে বন্তি ধূপ খলিতা যিমান আনে ইয়াতেই জ্বলাব লাগিব। বন্ধুসকল এই ভাগ মন্দিৰ পুৰণা মন্দিৰ ভাগ। ইয়াতে বন্ধুসকল আপোনালোকে ধুনীয়াকৈ জ্বলাব পাৰিব। ইয়াত ধুনীয়াকৈ লাইন লাইনকৈ দিয়া আছে বন্ধুসকল। বহুত বন্তি দিব পাৰি ইয়াত আপোনালোকে যিমান আনে। কি ধুনীয়াকৈ সকলোৱে বন্তি জ্বলাই আছে দেখিছে বন্ধুসকল। বহুত ধুনীয়াকৈ জ্বলাব পাৰি ইয়াতে। আৰু দানপ্ৰাপ্ত আছে বন্ধুসকল। ইয়াতে ধুনীয়াকৈ অৰিহণা ভাগো দিব পাৰি ইয়াতে। বন্ধুসকল মাঘী পূৰ্ণিমাৰ দিনা ইয়াত বহুত ভক্ত ইয়ালৈ অহা হয় আৰু বহুত দূৰ দূৰণিৰ পৰা অহা হয় বন্ধুসকল। আৰু বহুত মানুহ অহা হয় ইয়াতে। কিবা এটা শিকিছে। ধূপকা ঠিকছে লাগিছে। ৰাতিলৈ ধূপকা ঠিকছে লাগিছে। কি হ'ব কিয় নাই দেখা? বন্ধুসকল এয়াই হৈছে নতুন মন্দিৰ ভাগ আৰু ইয়াতে নাম কীৰ্তন কৰা হয়। ৰাতিপুৱা গধূলা দুপৰীয়া ধুনীয়াকৈ নাম কীৰ্তন কৰা হয় ইয়াতে বন্ধুসকল। আৰু ইয়াতে ভকতসকল ধুনীয়াকৈ বহি আছে আৰু ইয়াত নাম কীৰ্তন হ'ব আৰু। বন্ধুসকল আপোনালোকে যদি খৰাই লৈ আহে, খৰাই ধুনীয়াকৈ এইখিনি ঠাইতে দিব পাৰিব। আৰু এইফালে ধুনীয়াকৈ বহি থাকে কমিটি মানুহ, ধুনীয়াকৈ ইয়াতে খৰাই আগবঢ়াই দিব পাৰিব বন্ধুসকল। আৰু ইয়াত এটা কুপন দিব, কুপনটো লৈ আহিব পাৰিব আপোনালোকে বন্ধুসকল।
বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব বন্ধুসকল।